লাগছে ঠিক আছে তাহলে দোকান মানে দেখাত তো পৰাটো বিৰাট ডাঙৰ কিন্তু অনলি চিপছ আছে চিপছ মানে অনেকে পেকেটমান চিপছ দেখা আছে অনলি চিপছ আৰু পিঁয়াজটোতো থাকিব বাৰু পিঁয়াজটোতো কম্পালচৰি তেতিয়া যে মই দি থৈ আহিলোঁ দোকানত সেই দোকানত আপুনি ভাবক দোকানী নি কাৰণ দোকানী বিক্ৰী কৰিব কিমান লাভত আছে মই মানে দোকানে এইবিলাক ভিডিঅ' বনাব নালাগে নাই সেইকাৰণে কোৱা নাই মানে দোকানে বুগেলা আমি বিক্ৰী কৰিম তই ভিডিঅ' বনাই মানুহটো জনেই আছে এনেকুৱা ক'ব নাই যিমান ভাল লাগে চা কি আছে এই চা এই ভাই এইবিলাক চিপছ এই পেকেট চিপছ এই পেকেট চিপছ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজি মই জিঅ' মাৰ্টৰ অৰ্ডাৰ মাৰিব আহিছোঁ অৰ্ডাৰটো মই দিনতে মাৰিছিলোঁ 10টা বজাত আছোঁ 1টা বজাত গুচি একেবাৰে অৰ্ডাৰ নাই তাৰপিছত মই 5টা বজাত আহিলোঁ আৰু 5টা বজাত আহি কেনে টোটেল মই হেৰিটা মাৰিলোঁ 4টা নে 5টা মাৰিলোঁ আৰু নেক্সট বৰ্তমান এটা অৰ্ডাৰ লাগি আছে এইটো আৰু এই অৰ্ডাৰটো কি আছে গম পাই মই দেখাই দিওঁ এটা মানে 12 বিস্কুট দেখাই দিব পাৰি না 12 বিস্কুট আৰু এটা কিবা চুলিত লগা তেল সৰু মানে ছোৱালী মানুহৰ আৰু এটা আছে নখ কাটা যিহেতু সৰু নখ কটা মেচিন এটা পায় সেই মেচিনটো আছে ইয়াতে আছে আৰু এইটো দি থৈ আহিব লাগে আমি হেৰিত 800 মিটাৰ 1 কিলোমিটাৰ নহয় আৰু 900 মিটাৰ মই 900 মিটাৰ দি থৈ আহিলে মই 35 টকা পাম আৰু বলক পিছে মই এইটো বৰ্তমান দি থৈ আহোঁ 800 মিটাৰত 35 টকা এটা লওঁ আৰু বৰ্তমান আল্টিমেটলি মই 4টা মাৰিছোঁ এইটো দি 5টা হ'ব আই দিনটো তাতো কাৰণ দুপৰীয়া সময়ত নাছিলোঁ না এইটো সময়ত আহিছোঁ কাৰণ দেখাই আছোঁ বৰ্তমান যাওঁ কাষ্টমাৰ লোকেশ্যনত গাইছ আহি পাৰোঁ কাষ্টমাৰৰ লোকেশ্যন আৰু কাষ্টমাৰ লোকেশ্যন আহি কাষ্টমাৰ দিও দিলোঁ বাইকখন মানে এতিয়া মানে সৰু জেগা নাই মানে ঘূৰাব দিগদাৰ হ'ল হাউচ নাম্বাৰ আছিল এইটো হাউচ নাম্বাৰ 35 আৰু বিল্ডিঙৰ নামটো এইটো মানে এটা কাষ্টমাৰ লোকেশ্যন দি দিলোঁ আৰু বাইকখন ঘূৰাই কিনে মই তাক লোকেশ্যনক মানে বস্তুটোলৈকে যাওঁ তাতে আকৌ দেখাই আছোঁ নেক্সট ৰাইড ক'ত লাগে অ'কে ৰাইড মানে সেই আৰু পাৰ্চেল অ'কে গাইছ বহুত টাইমৰ সময়ৰ মূৰত আকৌ আহি গ'ল আৰু অৰ্ডাৰটো আহিছে তো হেৰি কি কয় পিঁয়াজটোতো 5 টকাত কিলো পায় পিঁয়াজটোতো কম্পালচৰি থাকেই না বেছিভাগ 90% মানুহৰে পিঁয়াজটো থাকিবই তাৰপাছত এটা এইটো মানে কেঁচা বাদাম আৰু এইটো আছে কিবা এটা ছোৱালী মানে মুখত গোৱা এটা আছে ঠিক আছে আৰু এইটো লৈ কেনে ইয়াৰ পৰা 800 মিটাৰ এইমাত্ৰ আকৌ এটা দি থৈ আহিছিলোঁ ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত পুৰা 4 কিলোমিটাৰ আৰু বৰ্তমান যিটো লাগি আছে এইটো হেৰিত 800 মিটাৰ আৰু 800 মিটাৰত লাগি যাওঁ বাইকখন বেগটো কোনে আলাই দিছে ইয়াতে ভগৱান মইতো বেগ নেনাও না বেগটো কোনে আলাই দিছে ইয়াতে বেগটো থৈ ধৰা বেগটো থৈ দিব লাগিব বেগটোতো মই নেনাও না মই নিম এনেকৈ মেনেজ কৰি কেনে কিবাকৈ ইয়াতে লৈ যাব লাগিব ইয়াতে লৈ যাওঁ তাৰপৰা নেক্সট যাই কেনে তাতে দেখাই আছোঁ গাইছ আহি কেনে এটা ভিডিঅ'টো কৰা নহ'ল আকৌ আহি গ'ল ষ্ট'ৰ আকৌ এটা মানে লাগি গ'ল এটা মানে সেই এটা ৰাইড বুলি নকওঁ এইটো পাৰ্চেল এটা লাগি গ'ল আৰু পাৰ্চেলত কি আছে মই দেখাই আছোঁ হা চাবি দেই ইয়াতে বৰ্তমান এটা আছে হেৰি তেৰেমেৰে মানে চিপছ এইটো চিপছ তাৰপৰা আকৌ এটা আছে হেৰি কি কয় এইটো দেখাই আছোঁ ৰ এটা আছে 1 কিলোমান নাই আছে বন্ধাকবি এটা আছে কেঁচি এখন আছে তাৰপাছত কলম আছে এইটো আছে বৰ্তমান ইয়াৰ পৰাই 1 কিলোমিটাৰৰ অলপমান বেছি মানে চিনি পাওঁ তাকে যাই কেনে দি আছোঁ তাৰপৰা নেক্সট তাৰপৰা আহি কেনে ক'ত লাগে তাৰপৰা দেখাম একবাৰ যাই লওঁ যাই পৰা তাৰপৰা দেখাই আছোঁ গাইছ অ'কে মই 4 পাত দি লওঁ আৰু গাইছ আহি পালোঁ কাষ্টমাৰৰ লোকেশ্যন আৰু কাষ্টমাৰৰ লোকেশ্যন ফাৰ্ষ্ট যিটো মানে অৰ্ডাৰ মাৰিছিলোঁ না ছেইম লোকেশ্যন ছেইম কাষ্টমাৰ ছেইম মানে চা ছেইম 35 আৰু ছেইম এইটো লোকেশ্যন মানে যিটো ফাৰ্ষ্ট মাৰিছিলোঁ না ফাৰ্ষ্ট মাৰটো ছেইম কাষ্টমাৰ ছেইম তথাপি হেলমেটটো পিন্ধিব লাগে যাব লাগে মানে পইচা এমাউণ্টটো মানে অনলাইন দি থোৱা আছিল মই পালোঁ মানে 35 টকা মই পালোঁ এতিয়াৰ পৰা যাওঁ এটা যাব দি মানে গলি না বাইকখন ঘূৰাব অলপ দিগদাৰ নাছে গলিক চিন্তা কৰি বাদ দিয়ক মই বাইকলৈ উঠিব লাগে আৰু বৰ্তমান যাব লাগে ঠিক আছে ষ্ট'ৰত লগ পাই আছোঁ গাইছ আকৌ এটা অৰ্ডাৰ লাগিল সেই ৰাতো মানে অলপত থাকি মই য'ত গৈছিলোঁ তাতে আকৌ লাগিলে মানে মই নেগেলোঁ মানে বেলেগ এটাক দি দিছোঁ কাৰণ বাৰে এটা যে যিমান ভাল নালাগে তাৰপাছত এটা বুম এটা লাগি গ'ল নাই ভাই দাংবা নৰা বস্তু এটা লাগি গ'ল কি লাগছে গম পাই না ভাই এইবাৰ দেখা আছোঁ 1 ছেকেণ্ড দাংবা পাৰি দিছোঁ এনেকৈ কৈছোঁ হাতটো বাৰু 1 লিটাৰৰ মজা 2টা আৰু এইফালে স্প্ৰাইট 2টা এনে বিলটো হিচাপত কেইটকা হয় জানো 1 লিটাৰ কেইটকাকৈ লয় নো 1 লিটাৰ কেইটকাকৈ লয় বা নাজানো এইটো 90 টকা টোটেলত বিল হৈছে 140 টকা আচৰিত ভাবিলা কথা 140 টকাৰ বিল কিনিছে হিচাপ কৰি চাওকচোন কিমান আপোনালোকৰ মতে মিলে নিমিলে ঠিক আছে মই লোকেশ্যনক লৈ যাই লওঁ তাৰপৰা দেখাই আছোঁ হয় ক'ত গৈছিলি ঠিক আছে এই আহি পালোঁ এইটো উলুবাৰীৰ পথ কি পথ আছিলোঁ পাহৰি গ'লোঁ যি নহওক এইখন দোকান জয়মা কালি এইখন দোকান ঠাণ্ডাটো মই দি দিলোঁ আৰু এইখনত দি কেনে মানে দিলোঁ আৰু দি কেনে ইয়াৰ পৰা যাওঁ যিহেতু ধুনীয়া এটা মানে মাৰ্কেট আৰু সৰু মাৰ্কেট
যোনে দোকান চোকান আছে ইয়াতে বঢ়িয়া আছে দোকানী ল'লা দোকানী আকৌ বিক্ৰী কৰোঁ ভাবক আপুনি এতিয়া তিনিশকৈ লাভ আছে গাইছ আৰু এটা অৰ্ডাৰ লাগি গ'ল মানে এই মাত্ৰ য'ৰ পৰা আছে তাতেই তাৰ কাষত দোকানখন লাগছে ঠিক আছে কাষত দোকান মানে দেখাততো পৰাটো বিৰাট ডাঙৰ কিন্তু অনলি চিপছ আছে চিপছ মানে অনলি কেইপেকেটমান চিপছ দেখাই আছোঁ অনলি চিপছ আৰু পিঁয়াজটোতো থাকিব বাৰু পিঁয়াজটোতো কম্পালচৰি তেতিয়াহ'লে যিহক মই দি থৈ আহিলোঁ দোকানত সেই দোকানত আপুনি ভাবক দোকানী নিকান দোকানী বিক্ৰী কৰিব কিমান লাভত আছে মই মানে দোকানে তোক ভিডিঅ' বনাব নালাগে নাই সেইকাৰণে কাকটো কোৱা নাই মানে দোকানে বুগেলা আমি বিক্ৰী কৰিম তই ভিডিঅ' বনাই মানুহবোৰক জনেই আছে এনেকুৱা ক'ব নাই যিমান ভাল লাগে চা কি আছে এই চা এই ভাই এইবিলাক চিপছ এই পেকেট চিপছ এই পেকেট চিপছ এইবিলাক চব চিপছৰ পেকেট বেলেগ একো নাই চিপছ এই পেকেট চিপ এই আলু চিপ মানে অনলি আলু চিপ মানে বেচা যোনে এটা বেছি তাৰ মানে ধৈৰ্য যাব সময় নাই দোকানদাৰ সময় নাই বহি বহি বিন্দাছ তাতে ঘৰত চবেই থাকিব নাইবা দোকানী এটা বেছি কিবা দোকানী বিক্ৰী কৰোঁ আৰু ঠিক আছে গৈ আছোঁ লোকেশ্যনক লাগি বা যাই আছোঁ আৰু গাইছ মই দি দিলোঁ মানে দোকানখন বুলি ভাবিছিলোঁ মানে দোকানখনত সোমাইছিলোঁ দোকানে কৈছে কি এইটো গলি দি যোৱা মানে চব দোকানখনৰ এড্ৰেছটো দিছে কিন্তু দোকানখনৰ মানুহটো নলয় মানে কি মানুহ ঘৰে ল'ব সেইকাৰণে আহি পালোঁ মানুহ ঘৰত সোমাই গ'লোঁ আৰু সোমাই যাই কেনে টেনশ্যন নাই সেইটো হৈছিল ঘৰ আৰু বাইকখন লৈ কেনে মই এতিয়া বৰ্তমান ৰেষ্টুৰেণ্টত লাগি যাম আৰু ৰেষ্টুৰেণ্টটো পাই আৰু কেইটামান আড্ডাৰ মাৰি কেনে যাম কেইটা 9টাত যাম বৰ্তমান 8টা বাজিল আৰু 8টা বজাৰ পৰাই মাত্ৰ 1 ঘণ্টা মাৰি কেনে যাম আৰু ঠিক আছে গাইছ আহি কেনে 1 ছেকেণ্ড ৰখিব লগা নাই মানে আহিছোঁ স্কেন কৰিছোঁ লৈ গৈছোঁ উলুবাৰী আকৌ 800 মিটাৰ আৰু 800 মিটাৰক লৈ দি থৈ পেলাই কি লাগছে মই দেখাই আছোঁ বাৰু যি নহওক কি লাগছে মই দেখাই আছোঁ আৰু দেখাটো যিহেতু মই বৰ্তমান ভাবি লৈছোঁ 2 লিটাৰ ক'লা এটা চৰি কক পিঁয়াজটো থাকিবই এইটো জিৰা পাউডাৰ এটা জলকীয়া অলপমান আছে আদা ৰহুন আছে আৰু এইটো চ'দা এইটোৱে কিহেদি খাবি বুলি কওঁ মাল চাল দি খাব ভাল আৰু এইটো যি নহওক এতিয়া দি থওঁ কাষ্টমাৰৰ লোকেশ্যনক লাগি যাওঁ যাই কিনে দি থওঁ এংকে ল'ম মই এংকে ল'ম আৰু জ্বলা চাওঁ এইটো জ্বলা ঠিক আছে দি থওঁ ঘৰ মানুহ ৰ'ব লাগে গাইছ পাৰ্চেলটো মই দি দিলোঁ আৰু পাৰ্চেলটো দিয়াৰ পাছত এতিয়া মই যাব লাগে হেৰিক লাগি কি কওঁ যাওঁ মানে দি দিলোঁ আৰু পেইড আছিল যিহেতু মানে বস্তুটো মই পইচাটো দি থোৱা আছে দি থোৱা ৰাখিলি এটা ধৰক OTPটো লৈ কিনে আহিলে হ'ল ভাই ৰ'ব গাড়ী আহিছে গাড়ী থৈ গৈছোঁ না ঠিক আছে ষ্ট'ৰত লাগি যাওঁ বৰ্তমান দিনতো অৰ্ডাৰ একেবাৰে নাছিল না মই যিমানটো জানো বৰ্তমান পূৰা ধাপা অৰ্ডাৰ লাগি আছে হ'লেও আৰু মই দ্বিতীয় বাৰ তিনিটা মাৰি কেনে নামাৰোঁ কাৰণ ৰুমতে ভাত বনাব লাগিব খাব লাগিব মন্দিৰ এবাৰ যাওঁ ঠিক আছে নেক্সট ষ্ট'ৰত লগ পাই আছোঁ গাইছ পূৰা অৰ্ডাৰ পেণ্ডিং হৈ আছে বৰ্তমান মই কৈছিলোঁ নাই যিহেতু দিনত অৰ্ডাৰ নাই বৰ্তমান পূৰা পেণ্ডিং যোনে কোনো ৰখিব লগা নাই আছে ঘটককৈ লৈ গৈছে যি নহওক মোৰ এটা লাগছে পল্টন বজাৰ নাপাওঁতেই মই দোকানখন লাগছি মই দোকানত কনফাৰ্ম চিনি যাওঁ কি অৰ্ডাৰ দিছে চাহ আৰু গাড়ীখনত ওজন আছে নে অকণ ধৰিব পিঁয়াজ লৈছে 1 কিলো আৰু চিপছ লৈছে কিন্তু মই জানাত দোকান হয় এখন মই জানাত এখন চাউথ ফ্লাইঅভাৰৰ তলত এয়া লিখি দিছে ফ্লাইঅভাৰৰ তলত বা যিমান দিন এখন দোকান হয় ঠিক আছে যাই লওঁ আগে যাই পাইছোঁ বাৰু ঠিক আছে তাক যাই লওঁ তাৰপৰা দেখাই আছোঁ চাবি তুলি লওঁ আৰু ঠিক আছে যাই লওঁ ওচৰতে লাগছে না এইটো উলুবাৰীতে নহয় যাবাৰী নেকি ঠিক আছে দে